নমস্কাৰ সকলোকে মই ডাক্তৰ স্বৰূপ কুমাৰ শৰ্মা আশা কৰোঁ আপোনালোকে ভালে আছে আজি এটা ইম্পৰ্টেন্ট ভিডিও বনাবলৈ চেষ্টা কৰিছোঁ এই ভিডিওটোত মই এখন ফটো স্ক্ৰিনত দিছো চাওকচোন সেই ইয়াত অলপ বেলেগ ধৰণৰ নখৰ শেপ বেলেগ ধৰণৰ নখ তো এনেকুৱা ধৰণৰ নখ আপোনালোকে দেখিছে নেকি বা আপোনালোকৰ নখ এনেকুৱা ধৰণৰ হয় নেকি তো এইটো কন্ডিশনটো হৈছে ক্লাবিং কন্ডিশনটোত কি হয় নখ কেটাৰ যেটো নৰ্মেল শেপ নৰ্মেল স্ট্ৰাকচাৰ হেতু অলপমান বেলেগ হৈ যায় আৰু নখ কেটা ডাঙৰ ডাঙৰ হৈ যায় তো এইটো ক্লাবিং বুলি কয় এই ক্লাবিং টু আপোনালোকৰ জন্মগত হ'ব পাৰে বহুত মানুহৰ জন্মগত হয় মাক বাপেকৰো থাকে ভাইটি ভণ্টিৰো এই ক্লাবিংটো থাকে তো জন্মগত হ'লে ইমান বেছি ভাবিব নালাগে কিন্তু এই ক্লাবিংটো কিছুমান হাৰ্টৰ প্ৰবলেমত লাংছৰ প্ৰবলেমত লাঙত পুজ জমা হ'লে হাৰ্টৰ কিছুমান প্ৰবলেমত আৰু খাদ্যনলীৰ কিছুমান প্ৰবলেমত এই ক্লাবিং প্ৰবলেমটো হয় যদি এই ক্লাবিং বস্তুটো আপোনালোকৰ নতুনকৈ হৈছে বা জন্মগত হ'লে ভালকৈ এবাৰ চিকিৎসকক দেখাই লওক কাৰণ আপুনি ক'ব নোৱাৰাকৈ কিছুমান ভিতৰুৱা প্ৰবলেমে আপোনাৰ নখত এই ইন্ডিকেশনটো দিব পাৰে ভিডিওটো ভাল লাগিলে লাইক কৰি দিব কমেন্ট কৰক কিবা যদি আপোনালোকে নতুন কথা জানিব পাৰিছে বা নতুন কথা জানিব বিচাৰে এই ভিডিওটো শেয়াৰ কৰি দিয়ক মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি মোক সাপোৰ্ট কৰিব আৰু এই ভিডিওটো সম্পূৰ্ণভাৱে চোৱাৰ বাবে অশেষ ধন্যবাদ